Welcome to our YouTube channel, Nodi a House of Entertainment. আমি সকলোৱে জানো যে কল খালে কি উপকাৰ হয়। আহক আজি আমি কল পচলাৰ উপকাৰিতাৰ বিষয়ে জানো। কল পচলা কি তাৰ বিষয়ে আপোনালোকক হয়তো কোৱাৰ প্ৰয়োজন নাই। কল পচলা আহেৰে সমৃদ্ধ আৰু তাৰ বাবে ইয়াক আলচাৰ হ'লে ব্যৱহাৰ কৰা হয়। ইয়াত প্ৰচুৰ পৰিমাণে পটাছিয়াম আৰু ভিটামিন B6 থকা বাবে এই দুইটাই মাংসপেশী আৰু দেহৰ হিমোগ্লোবিন আৰু ইনচুলিন বঢ়োৱাত সহায় কৰে। যদিহে আপোনালোকে এতিয়ালৈ আমাৰ ইউটিউব চেনেল নদী এ হাউচ অফ এণ্টাৰটেইনমেণ্টটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে এতিয়াই ছাবস্ক্ৰাইব কৰক আৰু তাৰ ওচৰত থকা বেলটো বজাই দিয়ক। লগতে আপোনালোকলৈ অনুৰোধ যেন এই ভিডিঅ'টো যেন শেষলৈ চায়। আহক এতিয়া আমি জানো কলপচলাৰ উপকাৰিতাৰ বিষয়ে। কলপচলা বহুত ৰোগত উপকাৰী। ইয়াত প্ৰচুৰ পৰিমাণে আ আছে। ইয়াৰ উপৰিও ভিটামিন B6, পটাছিয়াম, আইৰণ আদি পোৱা যায়। প্ৰচুৰ পৰিমাণে আ থকাৰ বাবে কোষ্ঠকাঠিন্যত সুফল পোৱা যায়। আইৰণ, ভিটামিন B6 আদি থকাৰ বাবে ৰক্তহীনতা বা এনিমিয়া ৰোগত উপকাৰী। উচ্চ ৰক্তচাপত কলপচলা উপকাৰী। ই ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। কলেষ্ট্ৰল সমস্যাটো পচলা খালে সুফল পোৱা যায়। পেটৰ চৰ্বি কমোৱাত কলপচলাই সহায় কৰে। সেয়ে মাজে মাজে পচলা খাব লাগে। মূত্ৰজনন হোৱাৰ বাবে পেচাবৰ বিভিন্ন সমস্যাত কলপচলা খালে সুফল পোৱা যায়। মূত্ৰনলীৰ সংক্ৰমণত পচলা খালে সুফল পোৱা যায়। কলপচলাই কিডনী ষ্টোন হোৱাত বাধা দিয়ে। ইউৰিক এচিডৰ সমস্যাত ই খুবেই উপকাৰী। এই সমস্যাত ভোগাসকলে মাজে মাজে পচলা খাওক। ডায়েবেটিছ ৰোগতো ই খুব উপকাৰী। ডায়েবেটিছ ৰোগীয়ে নিশ্চিন্ত মনেৰে কলপচলা খাওক। ই ডায়েবেটিছ ৰোগৰ পৰা হোৱা অন্য সমস্যাসমূহ দূৰ কৰাত সহায় কৰে। বডি ডিটক্স বা শৰীৰৰ শোধন কৰাত পচলাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কাৰণ শৰীৰত উৎপন্ন হোৱা অলাগতিয়াল বেয়া পদাৰ্থসমূহ পেচাব পায়খানাৰ যোগেদি শৰীৰৰ পৰা উলিয়াই দিয়াত সহায় কৰে।